নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো পিয়াজ কাটি কাটি আকৌ মই আপোনালোকৰ কাখলৈ আহি গলো নতুন এটা ৰেচিপি ভিডিঅ'লৈ দেখিছে তাকে চাব বুলি আশা কৰিলো গেছত কেৰাহী উঠাই দিলো কেৰাহী গৰম হয় মানে পিছে ময়ো ৰৈ নাথাকি সকলোখিনি যা যোগাৰ কৰিবলৈ লাগি গলো এয়া সকলোবোৰ যা যোগাৰ কৰি ললো পিছে আজি কি বনাম গম পাইছেনে নৰসিংহ আৰু মাছৰ জোল কেৰাহী গৰম হোৱাৰ লগে লগে কেৰাহীত তেল দি দিলো তেল দিয়াৰ পিছত পিয়াজ আৰু নহৰু দুফুটামান খুন্দি লৈছিলো হেয়া ধুনীয়াকৈ দি দিছো তাৰ পিছত হালধি জিৰা অকণমান হিমানে দিলেই হ'ল নৰসিংহৰ জোলত ইমান বেছি মা মছলাৰ প্ৰয়োজন নহয় সকলোখিনি ধুনীয়াকৈ মিক্স কৰি অকমান খুব সুন্দৰকৈ ভাজি ললো ভাজি লোৱাৰ পিছত তাত আমি বইল কৰি লোৱা আলুখিনি দি দিম বইল কৰি লোৱা আলুখিনি দি দিলো গোটেইখিনি ধুনীয়া খুব সুন্দৰকৈ মিক্স কৰি লম মিক্স কৰাৰ পিছত এতিয়া আমি ইয়াত নৰসিংহৰ যিখিনি আমি পেষ্ট বনাই থৈছিলো নৰসিংহৰ পেষ্টটো আমি দি দিম এতিয়া আমাৰ সবজি ৰেডি নৰসিংহৰ পেষ্ট দি খুব সুন্দৰকৈ লৰাই পানী ঢালি আমাৰ সবজি ৰেডি তাৰ পিছতে মই গলো বাৰিলে পিছে ৰঙলাৰ ফুল বিচাৰি গলো পিছে মোৰ ভাগ্যত আজি ৰঙলাৰ ফুল দুপাহে আছিল কি কৰিব আৰু সেই দুপাহকে লৈ নাচি নাচি আহি গলো আৰু পকৰি বনাওঁগে বুলি পিছফালে ৰঙলাও আছে এজোপা গটিকে দুপা তিনিপাহে পাম ফুল তাতকেনো বেছি ক'ত পাম মোৰে ফুল বেছিকৈ আশা কৰিছিলো পাম বুলি এয়া বেটাই পিছে পিছে আহি গ'ল তাকো লাগে ৰঙলাও ফুল চিঙি আহি পাও মানে আমাৰ সবজি ৰেডি হৈ আছে এয়া দেখিছে কি ধুনীয়াকৈ গল গলকৈ উতলিলে আৰু তাৰ পিছত আজি ৰঙলাও ফুলৰ পকৰি কিহে বনাম গম পাইছে ৰাইজসকল কণী দি বেচন দিটো সদায় খায়ে থাকো পকৰি আজি কণীয়ে দি বনাম ৰঙলাও ফুলৰ পকৰি তাত পিছে বেলেগ একো দিব নালাগে অকমান হালধি নিমখ দি কণীখিনি ভালদৰে মিক্স কৰি ল'ব লাগে হালধি নিমখ আৰু তাত আপোনালোকে অকমান ৰঙা জলকীয়া গুড়িও দিব পাৰে মই কিন্তু নাই দিয়া অকল হালধি আৰু নিমখে দিছো দেখি খুব সুন্দৰকৈ মিশ্ৰণটো মিক্স কৰি ল'ব লাগে খুব সুন্দৰকৈ একদম মিক্স কৰিব হাত নেবিখোৱালৈকে মিক্স কৰি কৰি গৈ থাকিব হাত বিষাই যাব লাগিব তেতিয়াহে কণীৰ মিশ্ৰণ হ'বগে মই পিছে খুব পিহিলো তাৰ পিছত এতিয়া আপোনালোকে চাই থাকক কিবা কিবি ভুল হলে আপোনালোকে কমেন্ট কৰি জনাব কেৰাহীত তাৱা পাতি থৈছিলো গৰম হ'ল তাৱাত তেল দি দিলো তাৰ পিছত ফুল কিবা এই মই কৰা ধৰণে আপোনালোকে কৰি ল'ব মই কৰা ধৰণে ফুল কিবা ভাজ কৰি ল'ব সকলোৱে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাব বুলি আশা কৰিলো কিবা কিবি ভুল হলে আপোনালোকে শুধৰাই দিব কিবা সুধিবলগীয়া থাকিলেও সকলোৱে সুধিব বুলি আশা কৰিলো আৰু সকলোৱে যেন আমাৰ এই সৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো এই ৰঙলাও ফুল কিবা তাত কণীখিনি তেতিয়া ভালদৰে জুবিয়াই দিম দুইটা সাইডে খুব ধুনীয়াকৈ লেটিয়াই লম কণীখিনি তাৰ পিছত আৰু আমাৰ ৰঙলাৰ ফুলৰ পকৰি কণী অমলেট নৰসিংহ দিয়া মাছৰ জোল ৰেডি